এই পচন্দৰ ৰ'দত আমি দুই ওলালোঁ আজি নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা দেৱালয়লৈ। এয়া আহি আমি মা কামাখ্যা দেৱালয়ৰ মেইন গেটত প্ৰৱেশ কৰিছোঁহি। সোমোৱাৰ লগে লগে যে মনটো কিমান ভাল লাগি যায় বুজাব নোৱাৰি। বিয়াৰ পাছত আমি এয়াই প্ৰথম আহিছোঁ। ইয়াৰ আগত বহুতবাৰ আহিছোঁ যদিও মই অকলে, কিন্তু বিয়াৰ পিছত মই মোৰ মানুহজনৰ লগত প্ৰথম আহিছোঁ। এয়া সেউজীয়া পৰিৱেশৰ মাজে মাজে আমি দুয়ো গৈ পেলাই কামাখ্যা মন্দিৰত উপস্থিত হ'লোগৈ। তাৰ পিছতে আমি এয়া চাকি বন্তি ল'লোঁ দোকান এখনৰ পৰা, আৰু তাতে চেণ্ডেল থোৱা সুবিধা আছে, গতিকে আমি চেণ্ডেল সকলোখিনি তাতে থৈ পেলাই তাৰ পৰা আমি চাকি বন্তি লৈ এয়া মা কামাখ্যাৰ ওচৰলৈ গৈ আছোঁ। আজি বহুত মানুহ হৈছে, নাজানো আজি দেওবাৰ কাৰণে মানুহ বহুত নেকি, কিন্তু তাত সদায় মানুহ থাকে, কিন্তু হ'লেও আজি বেছি মানুহ দেখিছোঁ। এয়া চাওকচোন মেইন গেটত কিমান যে ভিৰ লাগি আছে। মেইন গেটটোত যাবৰ কাৰণে একদম মানে মন্দিৰৰ ভিতৰলৈ এয়া চাকি জ্বলাবলৈও মানে জেগা নাইকিয়া হৈ গৈছেগৈ। কেনেকৈ গৈছোঁ, গৈ পেলাই আমি চাকি জ্বলাইছোঁ, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এয়া নাৰিকল এটা যে ভাঙিব লাগে, সেই নাৰিকলটো মোৰ হাজবেণ্ডে ভাঙিছে, কিন্তু এবাৰত ভাঙিব নোৱাৰিলে, যে 3বাৰমান লাগিছে। এয়া ভাঙি পেলাই দিলে, দি শুনামতে 7টা পৰিক্ৰমা ল'লে বোলে মনৰ আশা পূৰণ হয়, কিন্তু মই এটা পৰিক্ৰমাই ল'লোঁ। যথেষ্টখিনি মানে ভিৰ আছিলে, গতিকে ল'বলৈ নোৱাৰিলোঁ। গতিকে এটা পৰিক্ৰমাই লৈ মাৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ, যাতে জীৱনটো ভালে কুশলে পাৰ কৰাই নিয়ক, দিনবোৰ যাতে ভালে কুশলে পাৰ কৰাই নিয়ক, বাধা বিঘিনি যাতে নাহে, তেওঁৰ চৰণত মাৰ সেয়াই বিচাৰিলোঁ, যাতে ভালে কুশলে পাৰ কৰাই লৈ যাওক আমাৰ জীৱনটো। আজি ইমান ৰ'দ আৰু ইমান গৰম যদিও তাত থাকোঁতে সেইখিনি অনুভৱেই নহ'লে যে তাত গৰম লাগিছে। তাত থাকোঁতে কেনেকৈ যে সময়বোৰ পাৰ হৈ গ'ল ক'বই নোৱাৰিলোঁ, ইমান ভাল লাগিছে। এয়া আহি পেলাই আমি য'ত মন্দিৰৰ ভিতৰলৈ গ'লে পান্নাবোৰে আহি ইয়াতে কি কয় ভৰি ধুৱাই মানে ভিতৰলৈ নিলে, কিন্তু আমি একেবাৰে ভিতৰত প্ৰৱেশ নকৰিলোঁগৈ, কিন্তু যোৱাৰ সময়তে এপাক এনেই বোলো ভৰিটো ধুই যাওঁ আৰু পানী অলপ লৈ মূৰত সানি যাওঁ, সেইবাবে আহিলোঁ। তাৰপিছত আহি এতিয়া যাবলৈ বুলি ৰেডি হৈছোঁ আৰু আমি যাই থাকোঁতে ৰাস্তাতে আকৌ তাৰা মন্দিৰ দেখিলোঁ। সেই তাৰা মন্দিৰটো অকণমান মানে সেৱা জনাই আহিলোঁ। আহি পেলাই আমি দুয়ো আজি ৰাতিপুৱা একোৱে খাই যোৱা নাছিলোঁ, গতিকে মন্দিৰলৈ যাম কাৰণে একো খোৱা নাছিলোঁ, গতিকে খাই ল'লোঁ। তেওঁ খালে পুৰি চব্জি আৰু মই খালোঁ চাহ। আৰু আহি থাকোঁতে ৰাস্তাত দেখিলোঁ যে এই দোকান এখনত ইমান ধুনীয়া ধুনীয়া ছেটবোৰ দেখি পেলাই মোৰ ভাল লাগিলে। কেতিয়াবা পিন্ধিবলৈ মন যায় ন এনেকুৱা ছেটবোৰ, গতিকে এটা ল'লোঁ। আৰু চাওকচোন ইয়াৰ পৰা গোটেই গুৱাহাটীখন দেখি, সেইটো এটা পইণ্ট আছে মানে সেই ওচৰতে, তাৰ পৰা তাত ৰখিলে নহয় ইমান ধুনীয়াকৈ গোটেই গুৱাহাটীখন দেখি চাওকচোন, আৰু ইমান ধুনীয়া বতাহ, বহুত ভাল লাগিছিলে। পাহাৰৰ এই একা বেকা বাটেৰে এটা সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি আমি দুয়ো আহি ঘৰ পালোঁহি।